নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি সুন্দৰ এটা টেষ্টি পোলাও আৰু চিকেন ৰেচিপি লৈ আহিছোঁ। এয়া মই চাউলখিনি ধুই থৈ দিছিলোঁ। এয়া হ'ল বাসমতি ৰাইচ চাউল। এয়া ধুনীয়াকৈ ধুই পাখলি থৈ দিছোঁ। এয়া পিঁয়াজ কাটি লৈ লৈছোঁ, পোলাওৰ বাবে যোগাৰ কৰি লৈ লৈছোঁ। এয়া খিচমিচ, কাজু, তেজপাত, ইলাচি, দালচেনি আৰু লং। এয়া কেৰাহী পাতি দিছোঁ মই। ইয়াতে মই ৰিফাইন দি দিম। একেবাৰে ইজি প্ৰচেছত বনাম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে, চেনেলটো যে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো যেন অন কৰি দিয়ে। মই ৰিফাইনখিনি গৰম হোৱাৰ লগে লগে তেজপাত কেইডোখৰ দি দিলোঁ। ইয়াতে পোলাও 1.5 কেজি চাউল লৈছোঁ। আজি আলহী আহিবৰ বাবে বেছিকৈ বনাম, সেইবাবে আপোনালোকক বেছি জোখৰে বনাই দেখাই আছোঁ। এয়া গোটা জিৰা দি দিলোঁ। এইটো চিম্পল পোলাও বনাম মই। এয়া গোটা জিৰা আৰু তেজপাত দিয়া হ'ল। ইলাচি, দালচেনি, লংখিনিও দি দিলোঁ। এতিয়া এইখিনি লৰাই দি কাটি ৰখা পিঁয়াজখিনিও ইয়াতে দি দিম। এয়া পিঁয়াজখিনিও এড কৰিলোঁ ইয়াতে। এইখিনি অকণমান লৰাই থাকিম। পিঁয়াজখিনি অকণমান ফ্ৰাই হোৱালৈকে লৰাই দিম। অকণমান ব্ৰাউন হ'লে, এতিয়া হ'লে প্ৰায়। ইয়াতে মই এতিয়া চাউল এড কৰিম। ধুই থোৱা চাউলখিনি এড কৰি ল'লোঁ। এয়া ধুনীয়াকৈ লৰাই দিম। চাউল বেছি কাৰণে মই এখন হাতেৰে লৰাই ৰান্ধিব লগা হৈছে, কাৰণে দিগদাৰ হৈ আছে অকণমান। কেমেৰাটো লৰি আছে, মই ষ্টেণ্ড নাই বাবে। এয়া ধুনীয়াকৈ লৰাই লৈ ল'লোঁ ভালদৰে। এতিয়া ইয়াতে নিমখ এড কৰিলোঁ। নিমখ দি আৰু লৰাই দিম। এয়া চাওক কি ধুনীয়া হৈছে। এবাৰ ইয়াতে চেনি দিম। পোলাও বেছি যি গতিকে অলপমান চেনিও বেছিকৈ দিব লাগিব। অকণমান মিঠা হ'লে ভাল লাগে। এতিয়া এইখিনি ভালদৰে লৰাই কাজু কিচমিচখিনিও মই দি দিম ইয়াতে। আৰু ধুনীয়াকৈ লৰাই দিম। আপোনালোকে কেনেকৈ বনায় মোক কমেণ্ট বক্সত জনাব। এয়া হৈ গৈছে। এতিয়া মই এয়া পোলাওখিনি কুকাৰত লৈ ল'ম। মই কেৰাহীত ভাজি লৈ কুকাৰত দি কেনে পানী দিওঁ। এয়া চাওক কি ধুনীয়াকৈ ভাজা হৈ গৈছে পোলাওখিনি। এতিয়া কুকাৰত দি পানী দিম। মই আপোনালোকক কৈছোঁৱে, মই এখন হাতেৰে কেমেৰা ধৰি ৰান্ধি আছোঁ বাবে অকণমান দিগদাৰ হৈ আছে। আপোনালোকক ভালকৈ কেমেৰাটো লৰি আছে। এয়া আন্দাজমতে দি দিলোঁ। ইয়াতে পানী দি দিম। পানী দি ঢাকন লগাই এটা চিটি মাৰিব আৰু আমাৰ পোলাও হ'ল এতিয়া ৰেডি। এয়া চাওক কি ধুনীয়া হৈছে পোলাওখিনি। সঁচাকৈ খাবলৈ বহুত সোৱাদ হৈছে। এতিয়া এয়া মাংস লৈছোঁ 1.5 কেজি। মাংস 1.5 কেজি লৈ লৈছোঁ। এই ডাঙৰ পিচ কৰি। এতিয়া মই মাংসখিনি বনাম। কেনেকৈ বনাম আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব। এয়া কেৰাহীটো লাগি গৈছিল বাবে ক'লা হৈছে। আপোনালোকে ইগন'ৰ কৰিব। কেৰাহীটো ক'লা হোৱাৰ বাবে বেয়া নাপাব। এয়া তেজপাত দি দিলোঁ। মই মাংসত একেবাৰে তেল কমকৈ দিছোঁ। 1.5 কেজি মাংস ৰেডি কৰি লৈছোঁ। এয়া বিলাহী পেষ্ট, নহৰু পেষ্ট আৰু পিঁয়াজ কাটি লৈছোঁ। এয়া পিঁয়াজখিনি দি দিলোঁ। গোটেইখিনি পিঁয়াজ দি দিম। পিঁয়াজখিনি অলপ ভাজি লৈ লওঁ। পিঁয়াজখিনি ভাজি লৈ লৈ ইয়াতে মই 1 কেজি চাউল লৈছোঁ। 1 কেজি চাউল 1.5 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 কেজি চাউল
এয়া এইখিনি ভালদৰে লৰাই থাকিম এতিয়া নহৰু আৰু জলকীয়াৰ পেষ্টটো দি দিম আৰু লৰাই থাকিম ইয়াতে এতিয়া হালধি মাংস বেছিৰ বাবে হালধি 2.5 চামুচ মানে দি দিম আৰু লৰাই দিম এতিয়া বিলাহী পেষ্টটো দি দিলোঁ মই মাংসত বেছি তেল দিয়া নাই আপোনালোকে চাই লওক একেবাৰে কমকৈ তেল দিছোঁ কম তেলতে বনাইছোঁ এয়া নিমখ এড কৰিলোঁ আকৌ লৰাই থাকিম এতিয়া চাওক ধুনীয়া হৈছে ভাজিখিনি অলপ অলপ তেল ওলাইছে এতিয়া ইয়াতে মাংসখিনি এড কৰিম এবাৰ চাওক তেল ওলাইছে কাৰণে ইয়াতে এতিয়া মাংসখিনি এড কৰি দিলোঁ এইখিনি আৰু লৰাই থাকিম মাংস বহুত লৰাব অকণমান দিগদাৰে হয় অকণমান লৰাই কেনে আৰু ঢাকন দি মই থৈ দিম ভালদৰে লৰাই থৈ কেনে মই ঢাকন দি থৈ দিম এয়া চাওক মাংসখিনি কেনেকৈ পানী উঠিছে বহুত পানী উঠিছে পিচবোৰ ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ মই এয়া চাওক পানীখিনি শুকাই গ'ল আৰু এয়া মাংস ভাজিও হ'বই প্ৰায় অকণমান অকণমান লাগি ধৰি আছে আপোনালোকে দেখিছে মাংসখিনি বহুৱাতে মই একেবাৰে তেল কমকৈ দিছিলোঁ আদা পেষ্ট দিয়া নাছিলোঁ এতিয়া দি দিলোঁ আদা পেষ্ট এইখিনি দি পানী দি দিলোঁ মাংসৰ কালাৰটো চাওকচোন কি ধুনীয়া ৰঙা হৈ গৈছে একেবাৰে আপোনালোকে দেখিছে মই কালাৰ কাৰণে একো ব্যৱহাৰ কৰা নাই এতিয়া উতলিছে মাংস গৰম মছলা দি দিলোঁ মোৰ মাংসৰ ৰেচিপি হ'লেই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু কেনেকুৱা হৈছে ৰেচিপিটো কমেণ্ট বক্সত জনাব এতিয়ালৈ এৰিছোঁ পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে বাই বাই ফ্ৰেণ্ড